ৰূপহী হাতত বিজেপিৰ নাম লৈ ধন সংগ্ৰহ ধনদপালী নেতাৰ বিজেপিৰ ভাতৃ সংগঠনৰ নামত ধন সংগ্ৰহৰ অভিযোগ দৈপালী নেতাৰ বিৰুদ্ধে বিজেপিৰ নামত লক্ষাধিক টকা সংগ্ৰহ কৰাৰ অভিযোগ ৰূপহী হাতত বিজেপিৰ ভাতৃ সংগঠনৰ নাম লৈ জিলা সভাপতিৰ দায়িত্ব দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগ দৈপালী নেতাৰ বিৰুদ্ধে ৰূপহী হাতৰ সাইফুল ইছলাম আৰু বাবুল হোসেন নামৰ দুই নেতাই ভাৰতীয় পাঁচমন্দা মঞ্চ নগাঁও জিলা সভাপতি দিয়াৰ নামত 2.5 লাখ টকা লোৱাৰ অভিযোগ তাজমুল ইছলাম নামৰ লোকজনৰ পৰা দৈপালী নেতাই বিজেপিৰ ভাতৃ সংগঠন বুলি কৈ দিল্লীত তেওঁলোকৰ বহু দপ্তপনি আছে বুলি দমফালি মাৰি ফুৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৰূপহী হাট অঞ্চলত ইয়াৰ উপৰিও ৰূপহী হাটত সংঘটিত হোৱা বিভিন্ন সামাজিক কাৰ্যকলাপত হাত উজান দি আহিছে দৈপালী নেতাই ৰূপহী হাট আৰক্ষী থানাত যিকোনো গোচৰত দালালি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে বাবুল হোসেন আৰু সাইফুল ইছলামৰ বিৰুদ্ধে ঘটনা সন্দৰ্ভত ৰূপহী হাট আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে দুই নামদাৰী ধনদপালী নেতাৰ বিৰুদ্ধে ৰূপহী হাটত বিজেপিৰ নাম লৈ ধন সংগ্ৰহ ধনদপালী নেতাৰ বিজেপিৰ ভাতৃ সংগঠনৰ নামত ধন সংগ্ৰহৰ অভিযোগ দৈপালী নেতাৰ বিৰুদ্ধে বিজেপিৰ নামত লক্ষাধিক টকা সংগ্ৰহ কৰাৰ অভিযোগ ৰূপহী হাটত বিজেপিৰ ভাতৃ সংগঠনৰ নাম লৈ জিলা সভাপতিৰ দায়িত্ব দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগ দৈপালী নেতাৰ বিৰুদ্ধে ৰূপহী হাতৰ সাইফুল ইছলাম আৰু বাবুল হোসেন নামৰ দুই নেতাই ভাৰতীয় পাঁচমন্দা মঞ্চ নগাঁও জিলা সভাপতি দিয়াৰ নামত 2.5 লাখ টকা লোৱাৰ অভিযোগ তাজমুল ইছলাম নামৰ লোকজনৰ পৰা দৈপালী নেতাই বিজেপিৰ ভাতৃ সংগঠন বুলি কৈ দিল্লীত তেওঁলোকৰ বহু দপ্তপনি আছে বুলি দমফালি মাৰি ফুৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৰূপহী হাট অঞ্চলত ইয়াৰ উপৰিও ৰূপহী হাটত সংঘটিত হোৱা বিভিন্ন সামাজিক কাৰ্যকলাপত হাত উজান দি আহিছে দৈপালী নেতাই ৰূপহী হাট আৰক্ষী থানাত যিকোনো গোচৰত দালালি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে বাবুল হোসেন আৰু সাইফুল ইছলামৰ বিৰুদ্ধে ঘটনা সন্দৰ্ভত ৰূপহী হাট আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে দুই নামদাৰী ধনদপালী নেতাৰ বিৰুদ্ধে ৰূপহী হাটত বিজেপিৰ নাম লৈ ধন সংগ্ৰহ ধনদপালী নেতাৰ বিজেপিৰ ভাতৃ সংগঠনৰ নামত ধন সংগ্ৰহৰ অভিযোগ দৈপালী নেতাৰ বিৰুদ্ধে বিজেপিৰ নামত লক্ষাধিক টকা সংগ্ৰহ কৰাৰ অভিযোগ ৰূপহী হাটত বিজেপিৰ ভাতৃ সংগঠনৰ নাম লৈ জিলা সভাপতিৰ দায়িত্ব দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগ দৈপালী নেতাৰ বিৰুদ্ধে ৰূপহী হাটৰ সাইফুল ইছলাম আৰু বাবুল হোসেন নামৰ দুই নেতাই ভাৰতীয় পাঁচমন্দা মঞ্চ নগাঁও জিলা সভাপতি দিয়াৰ নামত 2.5 লাখ টকা লোৱাৰ অভিযোগ তাজমুল ইছলাম নামৰ লোকজনৰ পৰা দৈপালী নেতাই বিজেপিৰ ভাতৃ সংগঠন বুলি কৈ দিল্লীত তেওঁলোকৰ বহু দপ্তপনি আছে বুলি দমফালি মাৰি ফুৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৰূপহী হাট অঞ্চলত ইয়াৰ উপৰিও ৰূপহী হাটত সংঘটিত হোৱা বিভিন্ন সামাজিক কাৰ্যকলাপত হাত উজান দি আহিছে দৈপালী নেতাই ৰূপহী হাট আৰক্ষী থানাত যিকোনো গোচৰত দালালি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে বাবুল হোসেন আৰু সাইফুল ইছলামৰ বিৰুদ্ধে ঘটনা সন্দৰ্ভত ৰূপহী হাট আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে দুই নামদাৰী ধনদপালী নেতাৰ বিৰুদ্ধে ৰিপোৰ্ট সচ দ্য ৰিয়েলিটি